আমাৰ গোটেই নৰ্থ ইষ্টখন ইমানেই সুন্দৰ যে প্ৰতিটো মুহূৰ্ততে প্ৰতিটো ছিজনতে আচলতে বেলেগ বেলেগ পৰ্যটক গোটেই ভাৰতবৰ্ষৰ উপৰিও বিভিন্নখন কাণ্ট্ৰিৰ পৰা তেওঁলোক আহে আৰু গোটেই নৰ্থ ইষ্ট ভ্ৰমণ কৰে। তেওঁলোকে ভ্ৰমণ কৰি পেলাই যি য'ত দেখা পায় সকলোবিলাক তেওঁলোকৰ মোবাইলত বন্দী কৰে বা তেওঁলোকে নিজৰ মনত সেই অভিজ্ঞতাবোৰ কঢ়িয়াই লৈ যায় ইয়াৰ পৰা। এতিয়া কথা হ'ল এই পৰ্যটকসকলে যেতিয়া আহি পোনপ্ৰথমে কিন্তু তেওঁলোকে গুৱাহাটী এয়াৰপৰ্টত নামে আৰু এয়াৰপৰ্টৰ পৰা কোনো এখন বাহনেৰে তেওঁলোকে তেওঁলোকৰ নিজৰ সেই পৰ্যটকস্থলীলৈকে তেওঁলোকে যাত্ৰাটো আৰম্ভ কৰে। পৰ্যটকসকলক আগত ৰাখি মই আজিৰ এই কথাখিনি কিয় উপস্থাপন কৰিছোঁ? পৰ্যটক আহে, কেমেৰাত তেওঁলোকৰ ফটো লৈ যায়, যি য'ত দেখা পায় সেয়া তেওঁলোকে সংগ্ৰহ কৰি লৈ যায় বা ইয়াৰ যিকোনো অভিজ্ঞতা তেওঁলোকে লৈ যায়। তাতে আমাৰ কি হ'ল? এইটো এটা ডাঙৰ কথা। কিহৰ কাৰণে আপোনাৰ চকুত পৰিছেনে নাই নাজানো, কিন্তু আমাৰ আজি কিছুদিনৰ পৰা এই কথাখিনি আমি লক্ষ্য কৰি আহিছিলোঁ। অসমৰ বিভিন্ন প্ৰান্তত আমি তেনেকুৱা এটা ছবি দেখা পাইছোঁ, তেনেকুৱা কিছুমান ছবি আমি দেখা পাইছোঁ, তেনেকুৱা কিছুমান মুহূৰ্ত আমি দেখা পাইছোঁ। আৰু সেই মুহূৰ্তখিনি আজি আপোনাৰ ওচৰত মই শ্বেয়াৰ কৰিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। অসমত আজি যিসকল আমাৰ থলুৱা অতি দৰিদ্ৰ ঘৰৰ মানুহ বা দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিসকল, সেইসকলৰ কাৰণে অসমত আজি বিভিন্ন আঁচনি আছে, বিভিন্ন সা সুবিধা আছে গভৰ্ণমেণ্টৰ ফালৰ পৰা। আৰু সেইকাৰণে হয়তো আজি আপুনি গাঁও এলেকাবিলাকত যদি আপুনি চায় তেতিয়াহ'লে দেখিব, আগতে আমি ঘৰত বহি থাকোঁ, তেতিয়া কিছুমান কান্ধত টোপোলা এটা লৈ তেনেকৈ খুজি মাগি খোৱা মানুহ কিছুমান আহিছিলে আৰু যিসকল মানুহক আমি আমাৰ কিবা আমি বিলাই ভাল পাইছিলোঁ বা বিৰাবৰ কাৰণে আমি এটা সুবিধা পাইছিলোঁ। আমি কাৰোবাক যদি কিবা এটা দান দক্ষিণা দিম বুলি ভাবোঁ তেতিয়াহ'লে তেওঁলোক আহে আৰু তেওঁলোকক আমি সেই দান দক্ষিণাবিলাক আগবঢ়াওঁ। কিন্তু আজিৰ সময়ত যদি আপুনি চায় তেতিয়াহ'লে সেই ছবিখন কিন্তু আজি গাঁৱত নোহোৱা হৈছে। গাঁৱত আজি আপুনি সেই কথাবোৰ নচলে। কোনো এজন ভিখাৰীক, কোনো এজন মগনীয়াক আপুনি আজি গাঁৱত দেখা নাপায়, কাৰণ আমাৰ অসমীয়া খিলঞ্জীয়া যিসকল তেনেকুৱা ধৰণৰ অতি দৰিদ্ৰ পৰিয়ালৰ যিসকল মানুহ আচলতে খুজি মাগি খায় বুলি আমি আগতে জানো, সেই মানুহসকল আজিকালি নোহোৱা হৈছে। এই কাৰণেই যে কৈছোঁৱে যে গভৰ্ণমেণ্টৰ বহুত কিছুমান আঁচনি আহিছে, বহুত কিছুমান আঁচনিয়ে তেওঁলোকক সোমোৱাই লৈছে আঁচনিৰ ভিতৰত, আৰু তেওঁলোক আজি সুৰক্ষিতভাৱে হয়তো আছে। সেইকাৰণেই তেনেকুৱা একচাম মানুহ যিসকল, সেইসকল মানুহ আজি আমাৰ মাজৰ পৰা নোহোৱা হৈছে। অতি গুৰুত্বপূৰ্ণ কথা আৰু অতি সুখৰ খবৰ এইটো। এতিয়া মূল কথাটোলৈ আহিছোঁ। মূল কথাটো হ'ল এইটোৱেই যে গাঁৱৰ কথা নকওঁ, চহৰ যিবোৰ এলেকা, সাধাৰণতে যিবোৰ চহৰ এলেকা, আপুনি গুৱাহাটী মহানগৰীয়ে হওক বা নগাঁও টাউনেই হওক বা কোনোবা এখন বেলেগ টাউনেই হওক, এই টাউন এলেকাবিলাকত, চাৰিআলি আৰু তিনিআলিবিলাকত ইমানেই মগনীয়া আৰু ভিখাৰীৰ সংখ্যা বাঢ়িছে যে আপুনি সেইটো দেখিছেনে নাই বা লক্ষ্য কৰিছেনে নাই নাজানো, আমাৰ কিন্তু বহুত দিনৰ পৰা এই কথাটো চকুত পৰি আহিছিলে, আমি লক্ষ্য কৰি আহিছিলোঁ। কাৰণ আমি যিহেতুকে পৰ্যটকৰ লগত আমি গোটেইখন ঘূৰি ফুৰোঁ আৰু কৈছোঁৱেই প্ৰথমতে যে এই মানুহসকল যদি আপুনি চায় তেতিয়াহ'লে দেখিব তেওঁলোক বৰাও নহয়, তেওঁলোক কলিতাও নহয়, তেওঁলোক শইকীয়াও নহয়, তেওঁলোক শৰ্মাও নহয়, তেওঁলোক গগৈ নহয়। তেতিয়াহ'লে সেইসকল কোন মানুহ? অসমৰ টাউন এলেকাবিলাকত যিসকল মানুহে ভিক্ষা মাগি তেনেকৈ তিনিআলি চাৰিআলিবিলাকত ভিৰ লগাইছে, সেই মানুহসকল আচলতে কোন? আপুনি যদি তেওঁলোকৰ উপাধিটো সোধে তেতিয়াহ'লে হয়তো প্ৰনাউন্সিয়েশ্যন কৰিবলৈ অকণমান দিগদাৰ হয়। কাৰণ তেওঁলোক বৰা নহয়, তেওঁলোক কলিতা নহয়, আমাৰ সহজ উপাধি তেওঁলোক নহয়। তেওঁলোক বাহিৰৰ কোনোবা ঠাইৰ পৰা আহিছে, আহি পেলাই ইয়াত কোনোবা ৰাস্তাৰ কাষত হওক, ফুটপাথৰ কাষত হওক বা কোনোবা এখন খেলপথাৰ ফিল্ডত হওক, তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰিছে আৰু কৰি পেলাই তেওঁলোকে তেনেকুৱা এখন মাৰ্কেট, তেনেকুৱা এটা পৰিৱেশৰ ইয়াত কিন্তু সৃষ্টি কৰিছে। যাৰ ফলত মই কৈছোঁৱেই যে আমি যেতিয়া টুৰিষ্টসকলক লৈ আহিলে তেওঁলোকৰ গাড়ীখন যেতিয়া আমি কোনো এটা চাৰিআলিত ৰখোৱাৰ লগে লগে ২-৩জন তেনেকুৱা খুজি মাগি খোৱা মানুহ আহি গাড়ীৰ গ্লাছত টুকুৰিয়াই পেলাই হাতখন আগবঢ়াই দিয়ে। আৰু সেই ছবিখন হয়তো তেওঁলোকে অতি সহজভাৱে কঢ়িয়াই লৈ গুচি গৈছে ইয়াৰ পৰা। ভাৰতবৰ্ষৰ বাহিৰেও আৰু অন্য কাণ্ট্ৰিৰ পৰা তেওঁলোকে আহি পেলাই যেতিয়া অসমৰ মাজত তেনেকুৱা এখন ছবি দেখা পায় তেতিয়াহ'লে তেওঁলোকৰ মনত কি ভাৱ আহিব, কি ধাৰণা আহিব? অসমখন ইমানেই দৰিদ্ৰ যে প্ৰতিটো তিনিআলি আৰু চাৰিআলিত আমি গাড়ীখন ৰখাবই নোৱাৰোঁ, ইমান মগনীয়া ভিখাৰী আহি গাড়ীখনৰ ওচৰত উপস্থিত হৈ যায়। আচলতে এই কথাটোৰ কাৰণেহে মই আজিৰ এই
ব্লগটো প্ৰস্তুত কৰিছোঁ, এই ভিডিঅ'টো মই কথাখিনি আপোনালোকৰ ওচৰত অৱগত কৰিছোঁ। অকল গুৱাহাটী বুলি কোৱা নাই মই এইটো কথা, যে আমি বিভিন্নখন যেতিয়া ঠাইত যাওঁ, গ'লে বিভিন্নটা ডিষ্ট্ৰিক্টৰ মেইন টাউন এলেকাবিলাকৰ নিৰ্দিষ্ট তিনিআলি চাৰিআলিবিলাকত এইসকল মানুহে আজি কিন্তু ভিৰ লগাইছে। এইসকল আমাৰ বৰা কলিতা শইকীয়া শৰ্মা গগৈ উপাধি লিখা মানুহ কিন্তু নহয়। এই মানুহখিনিৰ কাৰণে আজি অসমখন বদনামত পৰিছে নে নাই? আজি অসমখন এটা বেলেগ পৰিৱেশলৈ তেওঁলোকে লৈ গৈছে নে নাই? আচলতে তেওঁলোকে যে য'ত ত'ত বাহৰ পাতি এনেকুৱা ধৰণৰ কাম কিছুমান কৰি থাকে, বা য'ত ত'ত তেওঁলোকে এটা জুপুৰি ঘৰ বনাই পেলাই তেওঁলোকৰ ল'ৰা ছোৱালীৰ সংখ্যা বেছি, গতিকে সেই ল'ৰা ছোৱালীবিলাকক তেনেকুৱা তিনিআলি আৰু চাৰিআলিলৈ মাক বাপেকহঁতে গতিয়ে পঠাই দিয়ে। আৰু সেই তিনিআলি চাৰিআলিবিলাকত তেওঁলোকে আহি পেলাই ভিৰ লগোৱাৰ ফলত এই এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে, এনেকুৱা এটা ভাৱধাৰাৰ সৃষ্টি হৈছে বাহিৰৰ পৰা অহা মানুহসকলৰ মাজত। হয়তো সেইকাৰণে আজি এই কথাখিনি মই আপোনাক অৱগত কৰিছোঁ। আচলতে সেই মানুহসকলক আমাৰ যিবোৰ ঠাইত তেওঁলোকে বসবাস কৰে, যিবোৰ ঠাইত তেওঁলোকে বাহৰ পাতে, সেই ঠাইবিলাকত বাহৰ পতা আমাৰ প্ৰশাসনে তেওঁলোকক দেখা নাপায় নেকি? বা তেওঁলোকক নেদেখাৰ ভাও ধৰিছে, নাই তেওঁলোকৰ গুৰুত্ব প্ৰদান কৰা নাই, বা তেওঁলোকক চাবলৈ বিচৰা নাই। আচলতে এখন বৰ বেলেগ ধৰণৰ ছবি অসমত তেওঁলোকে গঢ় দিছে। সেই মানুহসকলক আচলতে আশ্ৰয় কোনে দিছে? সেইবিলাক ঠাইত যেতিয়া বহিছে তেওঁলোকে, সেই মানুহসকলক আশ্ৰয় কোনে দিছে? আমাৰে কোনোবাই হয়তো আশ্ৰয় দিব লাগিব সেইসকলক। আৰু সেইসকল মানুহৰ পৰা আমাৰ কি লাভ হৈছে? আমাৰ অসমীয়া মানুহৰ সেইসকল মানুহৰ পৰা কি লাভ হৈছে? মাত্ৰ অসমখন এটা বদনামৰ ভাগ লৈছে, এটা অসমৰ মানুহৰ কাৰণে এটা বদনাম সেইসকল মানুহে কঢ়িয়াই আনিছে। তাৰ বাহিৰে কিন্তু সেইসকল মানুহে অসমৰ কাৰণে একো কৰিবলৈ অহা নাই, অসমক একো দিবলৈ অহা নাই, অসমক একো সহায় কৰা নাই তেওঁলোকে। গতিকে সেইসকল মানুহক তেনেকুৱা এটা স্থানত, টাউন এলেকাবিলাকৰ তেনেকুৱা কিছুমান স্থানত তেওঁলোকক কেলৈ বহিবলৈ দিছে? আৰু কোনে বহিবলৈ দিছে? সেই সৰু সৰু ল'ৰা ছোৱালীবিলাকে যেতিয়া সৰু 10 বছৰীয়া ছোৱালী এজনীয়ে 3 বছৰীয়া ছোৱালী এজনীক বা ল'ৰা এটাক কোচত লৈ পেলাই তেনেকৈ তিনিআলি চাৰিআলিত আহি ভিক্ষা মাগে, হাতখন আগবঢ়াই দিয়ে, গাড়ীখন টুকুৰিয়াই, এই পৰিৱেশবিলাক আচলতে বেয়া লাগে। কিন্তু আপুনি যদি চাই আজিৰ সময়ত, তেতিয়াহ'লে আমাৰ অসমীয়াৰ যিবোৰ খিলঞ্জীয়া মানুহ, তেনেকুৱা সাধাৰণ একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিসকল মানুহ, সেই মানুহসকল কিন্তু অসমত নোহোৱা হৈছে এতিয়া। কাৰণ বিভিন্ন আজি মই যোৱাকালি এটা ভিডিঅ' চাইছিলোঁ, সময় গগৈৰ এটা ভিডিঅ' চাইছিলোঁ, যিটো ভিডিঅ'ত তেওঁলোকে ডিব্ৰুগড়ত কোনো এটা NGOৰ লগত তেওঁলোকে কাম কৰিছে। আৰু সেই ডিব্ৰুগড় ট্ৰেইন আলিটোৰ কাষত যিসকল এনেকুৱা গগৈ উপাধি লিখা, বৰা উপাধি লিখা, শইকীয়া উপাধি লিখা, এনেকুৱা আমাৰ খিলঞ্জীয়া মানুহৰ যিসকল একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ, তাত চালি দি পেলাই বহে বা কিবা কৰি পেলাই তেওঁলোকে ঘৰ বনাই আশ্ৰয় লয়, সেইসকল মানুহৰ যিসকল ল'ৰা ছোৱালী, সেই ল'ৰা ছোৱালীবিলাকক সেই NGOটোৱে তেনেকুৱা ধৰণৰ কিছুমান এনেকুৱা সা সুবিধা আগবঢ়াইছে, যিখিনি কাৰণে সেই ল'ৰা ছোৱালীবিলাক কোনো ৰাস্তাৰ কাষত আহি গাড়ীৰ পৰা পইচা খোজা বা তিনিআলিত আহি ভিৰ কৰা, তেনেকুৱা ধৰণৰ কামবিলাক কৰিবলৈ তেওঁলোকৰ আচলতে সেইখিনি সুবিধা প্ৰদান কৰিছে সেই NGOবিলাকে। তেনেস্থলত তেনেকুৱা আৰু সেই NGOটোৱে নহয়, তেনেকুৱা আৰু হয়তো বিভিন্ন NGO আমাৰ অসমত আছে, গভৰ্ণমেণ্টৰ ফালৰ পৰা বিভিন্ন আঁচনিৰে তেওঁলোকক সুৰক্ষা প্ৰদান কৰিছে। গতিকে তেনেকুৱা কিছুমান মানুহ আমাৰ মাজৰ যিসকল, সেইসকল নোহোৱা হৈছে। তেনেস্থলত এই মানুহবিলাক বাহিৰৰ পৰা আহি, কোনোবা বেলেগ ৰাজ্যৰ পৰা আহি, বহিৰাজ্যৰ পৰা যিকোনো এটা টাউন এলেকাৰ যিকোনো এটা গলিত, যিকোনো এটা এখন ফিল্ডত তেওঁলোকে কটাৰীদা বনাই কিবা কৰে। এনেকুৱা আপুনি হয়তো দেখা পাইছে, এই কটাৰীদা বনোৱা মানুহবিলাক, যিবোৰ মানুহ সাধাৰণতে আমি আগতে গাঁও এলেকাত দেখা পাওঁ। গাঁও এলেকাত গৈ পেলাই তেওঁলোকে শিয়াল খোৱা মানুহ বুলি জানিছিলোঁ। আপোনাৰ মনত পৰে নে নপৰে নাজানো, মোৰ কিন্তু মনত আছে যে আমি গাঁৱত সেই শিয়াল খোৱা মানুহ বুলি এজাতি মানুহ দেখিছিলোঁ, যিবোৰ মানুহে অঘৰী বুলিও হয়তো কৈছিলোঁ আমি সেইসকল মানুহক। আৰু আমাৰ তেনেকুৱা কোনোবা এখন ফিল্ডত তেওঁলোকে থাকে, তম্বু এটা কৰি পেলাই থাকি পেলাই, তাতে আগতে সেইবিলাক বস্তু কোনো বাধা নাছিলে। গতিকে তেওঁলোকে শিয়াল মাৰে, কিবা উদ মাৰি পেলাই সেইবোৰৰ তেল তেওঁলোকে গাৰ বিষ, গাঁঠিৰ বিষ, হাতৰ বিষ এইবোৰত ব্যৱহাৰ কৰাৰ কাৰণে তেওঁলোকে বিক্ৰী কৰি তেওঁলোকৰ জীৱন নিৰ্বাহ কৰিছিল। আৰু সেইসকল মানুহে আজি হয়তো শিয়াল মাৰিব নোৱাৰে। আজি জীৱ জন্তু যিবোৰ আমি সুৰক্ষা প্ৰদান কৰিছোঁ, যিহেতুকে সেইবোৰ বস্তুৰ লগত তেওঁলোকৰ সম্পৰ্কটো আঁতৰি গৈছে, এতিয়া তেওঁলোকে কি কৰিছে যে ৰাস্তাৰ কাষত আহি কোনোবাই বেলুন বেচে, কোনোবাই দেখিব কিবা গাড়ী এসোপা আনি পেলাই সৰু সুৰা খেলা বস্তু সেইবিলাক বেচিছে, কোনোবাই দেখিব চুইমিং পুল বেচি আছে ৰাস্তাৰ কাষত, কোনোবাই দেখিব দা কটাৰী বনাই দা কটাৰী বেচি আছে। আৰু সিহঁতৰ ল'ৰা ছোৱালী যিবোৰ, সেই ল'ৰা ছোৱালী ঘৈণীয়েক, এই পৰিয়ালটোৰ বিভিন্নটা মানুহ থাকে।
এটা পৰিয়ালত তেওঁলোকৰ আচলতে জনসংখ্যা বহুত, গতিকে সেই জনসংখ্যাৰ নিৰ্দিষ্ট দুটামান মানুহ সেই ব্যৱসায়টোত থাকে আৰু বাকীখিনি মানুহে কিন্তু তেনেকৈ তিনিআলি আৰু চাৰিআলিত ভিৰ লগাই ঘূৰি ফুৰে। গতিকে মই ভাবোঁ প্ৰশাসনকো মই অনুৰোধ জনাইছোঁ, আজি এই ভিডিঅ'টোৰ জৰিয়তে মই প্ৰশাসনক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে এনেকুৱা ধৰণৰ যিসকল মানুহ ৰাস্তাৰ কাষত আহি বহিৰাজ্যৰ পৰা বহি তেওঁলোকে এনেকুৱা এটা ভিৰৰ সৃষ্টি কৰিছে, এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিছে, এনেকুৱা এখন অসমৰ ছবি তেওঁলোকে নিৰ্মাণ কৰিছে তিনিআলি আৰু চাৰিআলিবিলাকত, এওঁলোকক নাকি লগাব হ'ল আৰু এওঁলোকৰ বিষয়ে এটা বিহিত ব্যৱস্থা ল'বৰ হ'ল। আৰু যি ব্যৱস্থা লয় মুঠৰ ওপৰত এই কামটো আমাৰ টাউন এলেকাবিলাকৰ চাৰিআলি আৰু তিনিআলিবিলাকৰ পৰা নোহোৱা কৰিবৰ সময় কিন্তু হ'ল। নহ'লে তেওঁলোকে আমাক কলৈকে লৈ যাবগে বা আমাৰ অসমখনৰ ছবি বাহিৰৰ মানুহে কেনেকৈ ধৰণে লৈ যাব এইটো আৰু হয়তো মই বেছি ভালকৈ আপোনাক বুজাই ক'ব নালাগে। আজিলৈ আৰু বৰ বেছি দীঘলীয়া নকৰোঁ, এইটোৱে ক'ব লগা আছিলে আৰু বহুদিনৰ পৰাই কথাখিনি ক'ম বুলি ভাবি আছিলোঁ, সেইকাৰণে আজি ব্লগটো আচলতে প্ৰস্তুত কৰিলোঁ। জয় অসম।